নমস্কাৰ সকলোকে। আজি মই মা ভাইটি ওলালোঁ কেন্দুকোণলৈ বুলি। মাৰ বোলে বেংকত অলপ কিবা কাম আছে, সেইকাৰণে আমি তিনিওটাই ওলাই ল'লোঁ আৰু পদূলিতে গাড়ীখনো পালোঁ, ভালেই হ'ল। গাড়ীখন পোৱাই এয়া মা মই ভাইটি এনেকৈ উঠি এতিয়া গৈ আছোঁ আৰু সোনকালেও পাম ন, গাড়ীখন যেতিয়াকৈ আমি ঘৰতে পালোঁ। এয়া সৰু ৰাস্তা দুয়ো কাষে এতিয়া ৰোৱা হ'লেই, দুয়ো কাষে পথাৰ আছে নহয়, ভাল লাগে ডাঙৰ হ'লে। আৰু এয়া আমাৰ পুথিমাৰী চকটো, আৰু পুথিমাৰী চকটোৰ ওচৰতে আছে দুৰ্গা মন্দিৰ, যিটো দুৰ্গা মন্দিৰত প্ৰতি বছৰে ডাঙৰকৈ দুৰ্গা পূজা পালে। আপোনালোকেও আহিব দেই, বহুত ডাঙৰকৈ হয় আৰু বহুত ভাল লাগে। এই মন্দিৰটোৰ কাষতে এটা নদী আছে, সেই নদীটোৰ নাম হ'ল পুথিমাৰী নদী। আৰু এই নদীখনৰ কাৰণে আমাৰ এই চকটোৰ নাম পুথিমাৰী বুলি জনা গৈছে আৰু। এনেকৈ গৈ থাকোঁতে বাটতে এজোপা গছ দেখা পালোঁ। ৰ'ব দেখাই আছে গছজোপা, ইমান ধুনীয়া চাওকচোন এই গছজোপা। এই গছজোপা যে ফুলি যে আছে, ফুলটোৰ নাম জানেনে আপোনালোকে? এই ফুলটোৰ নাম হৈছে যে কৃষ্ণচূড়াই ফুল হয়। ইমান ধুনীয়াকৈ থোপাথুপি কৰি এই গছজোপাত ফুলটো ফুলি আছে। এইবিলাকো এটা এটা প্ৰকৃতিৰ সৌন্দৰ্য হয়, নহয়নে বাৰু? আৰু প্ৰায়ভাগ ৰাস্তাত এই ফুলটো পোৱা যায়েই। আমি থকা পাৰেও ফুলটো ফুলি আছে আৰু ইফালেও ফুলি আছিলে ফুলটো। এনেকৈ আহি আমি কেন্দুকোণা পাই গ'লোঁ। আৰু কেন্দুকোণা ইটো ৰাস্তাদিও যাব পাৰি আৰু আগৰ ৰাস্তাটোদিও যাব পাৰি। আমি পিছে সেইটো ৰাস্তাতে যাম, যিহেতুকে বেংকৰ কামত গৈ আছোঁ আৰু বেংকটো আছে এইটো ফালে। সেইফালেদি গ'লেও পালোঁ হয়, কিন্তু ইফালেদি আহিলোঁ গাড়ীত অহাৰ কাৰণে। আৰু এই বেংকটো আছে জৱাহৰলাল নেহেৰু বিদ্যালয়খনৰ সন্মুখতে। বেংকটোৰ নাম হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। এই বেংকটোত আহিয়ে মায়ে আমাৰ কাম কিবা ক'লে আৰু মানুহজনক কৈ লৈ অকণমান টাইম বহিব দিলে আৰু বহি আছোঁ। বহি থাকোঁতে ভাবিলোঁ আপোনালোকক এবাৰ বেংকটোৱে দেখাই দিওঁ। এই বেংকটোত আপুনি অকল পইচা ওলোৱা কামেই নহয়, সকলো ধৰণৰ কাম কৰিব পাৰিব। ইয়াতে আপোনাক ঘড়ী লাগিলে, বহী, কিতাপ আৰু আপোনাৰ ফটো ফ্ৰেম, গাড়ী ইঞ্চুৰেঞ্চ, আধাৰ কাৰ্ডেই হওক, পান কাৰ্ড, সকলো ধৰণৰ ব্যৱস্থা কৰাইছে। মানে সকলো বস্তু বনাবও পাৰিব ইয়াতে। এনেকৈ দেখাওঁতে আমাৰো কাম হৈ গ'ল। ওলাই আহিলোঁ মা মই এনেকৈ। ওলাই আহি পেলাই আমি এইটো বজাৰৰ ফালেদি যাম, যিহেতুকে আগৰ ৰাস্তাটোদি যাম এতিয়া। এইফালে মাছৰ বজাৰ বহিছে, এইফালে আপোনাৰ ব্ৰইলাৰ। এইখিনি থাকেই বাৰু, কিন্তু এই কেন্দুকোণাখনতে বুধবৰীয়া বজাৰ বহে। আৰু এই বুধবৰীয়া বজাৰো কেতিয়াবা আহিলে আপোনালোক নিশ্চয় দেখাম। এতিয়া এনেই সৰু সুৰা দোকান এখনমান দি থৈছে চব্জিৰ। এয়া মায়ে অলপ কিবা ল'লে, তাৰ পৰা লৈ পেলাই আৰু আমি ঘৰলৈ বুলি ওলালোঁ, যিহেতুকে কামখিনি সোনকালেই হ'ল আৰু কিন্তু পৰে ঘৰ গ'লোঁ। বাই বাই।